বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল ঋত্বিকাৰ আখলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। মাছৰ টেঙাৰ ৰেচিপিটো আমাৰ সকলোৰে প্ৰিয় নহয়নে বাৰু? আহকচোন আজিনো মই মাছৰ টেঙাখন কিহেৰে ৰান্ধিলোঁ তাকে চাওঁ। মাছৰ টেঙাৰ ৰেচিপিটোৰ বাবে মই লৈছোঁ লাও, এটা পিঁয়াজ, দুটা বিলাহী আৰু আলু কাটি লৈছোঁ এনেকৈ দীঘল দীঘলকৈ, আৰু লৈছোঁ দুটা কেঁচা জলকীয়া। এতিয়া মই এই লাও কেইডোখৰ গ্ৰেটাৰৰ জৰিয়তে গ্ৰেট কৰি ল'ম। যিটো ডাঙৰ ছাইড থাকে সেইফালেদি গ্ৰেট কৰিম অলপ ডাঙৰ ডাঙৰকৈ। এয়া ধুনীয়াকৈ মই লাওখিনি গ্ৰেট কৰি ল'লোঁ এনেদৰে, আৰু বিলাহীকেইটাও মই এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ, আৰু পিঁয়াজটোও এনেকৈ কাটি ল'লোঁ সৰুকৈ, জলকীয়াটো মই দুফালকৈ কাটি লৈছোঁ। আনফালে এতিয়া মই গেছত কেৰাহীটো বহুৱাই দিছোঁ, আৰু তাতে মই প্ৰয়োজন অনুসৰি তেল দি দিম। মই মাষ্টাৰ্ড অইল ব্যৱহাৰ কৰিছোঁ, আৰু এনেদৰে মই মাছখিনি হালধি, নিমখ, অকণমান মিঠাতেল আৰু অকণমান নেমু চেপি পেলাই এনেদৰে সানি পেলাই থৈ দিছিলোঁ। এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম। এইফালে এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ। আমাৰ পিঁয়াজখিনি ভজা হৈছে। ইয়াতে এতিয়া মই দি দিম বিলাহী কেইটুকুৰ। তাতে দি দিছোঁ মই কাটি লোৱা জলকীয়া কেইটুকুৰ। এইখিনিও এতিয়া অকণমান ভাজি ল'ম। ইয়াতে এতিয়া মই দি দিছোঁ 1 টিস্পুন নিমখ আৰু ½ টিস্পুন হালধি গুড়ি। এতিয়া ভালদৰে গোটেইখিনি আকৌ লৰাই দি এতিয়া আমি কাটি লোৱা আলু কেইটুকুৰ দি দিছোঁ। এইখিনি এতিয়া অকণমান সময় আমি ভাজি ল'ম। ভাজি লৈ আমি যোনখিনি আমি লাও গ্ৰেট কৰি লৈছিলোঁ সেইখিনি দি দিম। এইখিনি আমাৰ ভজা হৈ গৈছে। ইয়াতে মই দি দিম গ্ৰেট কৰি লোৱা এই লাওখিনি। এইখিনি এতিয়া অকণমান ভালদৰে ভাজি ল'ম। এয়া আমাৰ লাও আৰু আলুৰ মিশ্ৰণটো ভজা হৈ গ'ল। এতিয়া ইয়াতে মই দি দিম গৰম পানী। মই 5 মিনিটমান সময়ৰ বাবে ভাজি লৈছিলোঁ, আৰু এতিয়া মই পানী দি অলপ সময় উতলিবলৈ দিম। উতল অহাৰ পাছত মই মাছ কেইপিচ দি আৰু অলপ সময় উতলিবলৈ দিম। তাৰপিছত আমাৰ তৰকাৰী ৰেডি হৈ যাব। এতিয়া মই অলপ ঢাকোন লগাই দিছোঁ যাতে ধুনীয়াকৈ উতলি যায়। দেখিছেনে আমাৰ তৰকাৰীখন ইমান ধুনীয়াকৈ উতলি আছে। আৰু মই ইয়াতে মাছ কেইপিচ দি দিলোঁ, আৰু তাৰ লগতে এতিয়া মই এটা দিম চিক্ৰেট ইনগ্ৰেডিয়েণ্ট, যিটো হৈছে বাঁহগাজ। মই বাঁহগাজ দিছোঁ 1 টেবুল স্পুন। এয়া দেখিছেনে আমাৰ তৰকাৰীখন হৈ গ'ল। ইয়াতে এতিয়া মই আধা ফাল নেমু চেপি দিম। টেঙা তৰকাৰী যিহেতু অকণমান টেঙা নহ'লে ভাল লাগিব জানো খাই, সেইকাৰণে মই অকণমান নেমু চেপি দিছোঁ, আৰু দি দিম অকণমান কেঁচা ধনিয়া। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া এই আটাইখিনি ভালদৰে মিহলাই দিম। এয়া আমাৰ মাছৰ টেঙাখন ৰেডি হৈ গ'ল। আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে জনাব। মই একেবাৰে এটা সহজ আৰু ঘৰুৱা পদ্ধতিৰে মই মাছৰ টেঙাখন বনালোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু তাৰ লগতে আজিৰ ৰেচিপিটো কেনেকুৱা পালে সেইটোও কমেণ্ট কৰি জনাব। আৰু যদিহে মোৰ ভিডিঅ'বোৰ ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। ধন্যবাদ।